এইটো কেকুৱা ঠেং কেঁচাই কেঁচাই কেঁচা কেঁচা কেঁকুৰা খোৱা ভুলতো ট্ৰাই নকৰিব। ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু আজি ব্লগটো হ'ব অদ্ভুত আৰু বেলেগ ধৰণৰ লাষ্টলৈকে ভিডিঅ'টো চাই থাকিম। গৈ আছোঁ আজি পথাৰ, যিহেতু খেতি ছিজন আৰু খেতি ছিজনত পথাৰত আজি অকণমান মস্তি কৰিমগৈ। মাছ পুঠি আৰু কেঁকুৰা কুচিয়া ধপাটো আজি মানে ধৰিমগৈ। আজি মানে আমাৰ এটা পূৰা টীম যাব, মানে আমাৰ পল্টন টীম এটা যাব। তো আমি সকলোৱে আজি পথাৰত অকণমান মস্তি কৰিম আৰু যি লাষ্টলৈকে ভিডিঅ'টো চাই দিব, মজা লাগিব। আজি এটা গাঁৱলীয়া ধুনীয়া ব্লগ হ'ব আৰু ব্লগ তেতিয়াহ'লে আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বতৰটো অকণ সেমেকা, ৰাতিপুৱাই পেলালে আমাৰ ইপিনে বৰষুণ আৰু বতৰ চাব পৰা সেমেকা আৰু পুখুৰী পানী গোটেই বগা হৈ গ'ল। আৰু যদি তোমালোক কোনোবা বগা হ'ম বুলি ভাবিছা তেনে আমাৰ পুখুৰী পানীটোৱে গা ধুবাহি, একদম বগা হৈ যাবা, একদম ক্লিন হৈ যাবা। আৰু এতিয়া যাওঁ, চলো পথাৰ के लिए चलते हैं और पठार में लग पाते हैं। हाँ चलो। আৰু গাইজ আহি পাই গ'লোঁ ফাইনেলি পথাৰ। আগত আছে পথাৰ আৰু এডোখৰত চব ভিউ পইণ্টটো মজা লাগিছে আৰু ডাৱৰীয়া বতৰ যিহেতু কাৰণে মানে অকণ সেমেক। আহি ফাইনেলি পাই গ'লোঁ পথাৰ আৰু এতিয়া যাম পথাৰত, পূৰা ধামাকা কৰিম আজি পথাৰত। আগত বহুত আহিছে আমাৰ ঘৰৰ ওচৰৰ পাটনাবোৰ লৈ আহিছোঁ পোৱালিবোৰক, আৰু আজি পথাৰত পূৰা সিহঁতক মানে হাতোৱাম বোকা লগাম মানে কি কয় মজা লাগিব কিন্তু। যিহেতু খেতি ছিজন, ৰাতিপুৱা বৰষুণ দিছিলে আমাৰ পিনে, আৰু এইপিনে চব পাৰে কঠীয়া মানুহবোৰে পাৰিছে, মানে এইপিনে কঠীয়া আমাৰো ক'ত পাৰি থৈছে কঠীয়া। আৰু এইটো আছিলে মানে পুৰণা শিৱ মন্দিৰ, যোনটো চাব পাৰে মানে বতাহ দিছিলে আমাৰ পিনে, বতাহ ধুমুহাৰ ফলত মানে মন্দিৰটো পূৰা ভাঙি চিঙি মানে ভাগি গ'ল। আৰু বৰ্তমান নতুনকৈতো ৰিপেয়াৰিং কৰি আছে, নতুনকৈ শিৱ মন্দিৰ একেবাৰে পথাৰ কিনাৰত লাগি আছে আমাৰ শিৱ মন্দিৰটো। আৰু জয় ভোলে বাবা কৈ আজি পথাৰত নামিম। আমি এতিয়া পথাৰলৈ অকণমান মানে পথাৰৰ হাৱাটো খাই লৈছোঁ, আৰু পথাৰৰ পৰা মানুহে হাল চাল বাই আছে পূৰা। আৰু আপোনালোকৰ খেতি কৰিছে নাই এবাৰ? কিন্তু আমাৰ কৰিছোঁ অলপ। তাৰপিছতে কেতিয়াবা আমি কেঁকুৰা ধৰিবলৈ পঠিয়াই থাকিবলৈ আৰু অকণ ফূৰ্তি কৰিম। মানে আছে কেনেকুৱা ভালেই, কেনেকুৱা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এইটো মানে এটা চখ হয় আচলতে, আৰু চখটো মানে থাকিব লাগে মানুহৰ। এইটো আচলতে যে কেঁকুৰা ধৰি কুচিয়া ধৰিম, এইটো ঘৰলৈ নিম, এইটো খাম, এইটো কথা নহয়। এইটো এটা চখ হয়, আৰু মানে চখটো মানুহে কৰিব লাগে, এইটো ফূৰ্তি হয়। তো সকলো আহিলোঁ কাৰণে আজি ফূৰ্তি অকণ কৰিবলৈ। আৰু যেনেকৈ মই ভিডিঅ' বনাওঁ, এই ভিডিঅ'বোৰ আপোনালোকৰ যেনেকৈ শ্বেয়াৰ কৰোঁ, আপোনালোকৰ মই দিনটোত কি কৰোঁ, কেনেকৈ ভিডিঅ' বনাওঁ, তো এইবোৰ এটা চখ হয়। আৰু মোৰ ভিডিঅ' বনোৱা এটা চখতে হয় আগৰ পৰা। তো সেইটো কাৰণে আপোনালোকৰ কাৰণে মই শ্বেয়াৰ কৰোঁ, হেৰি কৰোঁ। ফাইনেলি গাইজ পথাৰত পূৰা নামি দিলোঁ, আৰু পথাৰত দিয়ক। আৰু ভাল লাগে কিবা এটা, মানে এনেকুৱা ঘৰটো আমাৰ এনেকুৱা জেগাত হ'ব লাগিছিলে, মানে ৰাতিপুৱাই শুই উঠি যে পথাৰখন একো ধুনীয়া আৰু মনটো ভাল লাগি থাকে, এতিয়া দিনটোৰ কাৰণে ভালেই। কিন্তু পথাৰখন আমাৰ ঘৰৰ পৰাও বেছিকৈ নহয়, অলপ আহিব লাগে। আৰু এইপিনে পোৱালিকেইটাই পূৰা কেঁকুৰা চেঁকুৰা ধৰি আছে, এইবিলাক পালে আৰু ভাল লাগিছে। গোটেইগাল একেলগতে আহিছোঁ এনেকৈ ফূৰ্তি কৰিবলৈ, নে কি কয়। আৰু মানুহে মানে কঠীয়া তুলি উলিয়াইছে, এতিয়া কঠীয়া পাৰিব। তাৰপিছত একোৰে হাল আৰু মাটিবোৰ মানে বৰ্তমান গেলাই নাই, এতিয়াও টানেই হৈ আছে মানে পানীটো সেই কালি পৰহি ডাঙৰ বৰষুণ দিছিলে আমাৰ এইপিনে, তো তেতিয়া পানীটো মানে হৈছে। আৰু এনেই পানী হ'লে শুকাই যায়, মাটিটো ফাটিছিলে যে, তো সেইটো কাৰণে মাটিটো এতিয়াও গেলা নাই, গেলিবগৈ লাহে লাহে। মজা। আৰু পথাৰলৈ ভুলতো আপোনালোকে কেতিয়াও মোবাইল নানিব, একো নানিব মোবাইল, মানে এনেকুৱা হেৰি চিষ্টেম মোবাইল হওক আপুনি যিয়ে হওক মানে নানিব, কাৰণ ক'ব নোৱাৰি পথাৰত পানী বোকাত পৰি যাব। আৰু মই মোবাইলটো আনিছোঁ আজি ভিডিঅ' কৰিবৰ কাৰণে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে আনিছোঁ, ভিডিঅ' বনাবৰ কাৰণে। আৰু গাইছ আমাৰ মানে টিমটোত পূৰা টিমটো লগাই দিলোঁ কেঁকুৰা আৰু চপত ধৰিবৰ কাৰণে। আৰু যিহেতু কেঁকুৰা ভুটীয়া ওলাব, আৰু সেইটো কাৰণে পূৰা মানে খান্দি আছে এইপিনে। এই খাতৰা তহঁতিকেইটা দেই, আৰু পানী মানে পূৰা আছে। দাদা Oh, কেঁকুৰা ঠেং চাপ। এ গ'ল কে কিটো গাটো আছে। এ হুমাই গৈছে। কামন এ গাটো এ বাজু লালেনি। এ গ'ল। আৰু এটা ভাগছে। এ হে নকাৰ পানী নিছি দিয়া কৰাই। তাৰপিছত পাইল না উলিয়াব। উলিয়াব নোৱাৰিলো, গাটো হুমাই গৈছে, মতলব ইমান কেঁকুৰা জনীমান হ'ব। হুমাই গৈছে এতিয়া। উলিয়া হেজনী উলিয়া।
মই উলিয়াহে আহিম চাৰ সোমালে হয় ভালকে উলিয়াই আহিম মই বুলি নহয় আৰু আমি গোটেইকেইটা পোৱালিগাল ফূৰ্তি কৰি আছো দে এটাত দে সেই বোলে নৈ দিব গাই চাতি কুচিয়া বুলি পুৰা সাপকে ধৰিছে মানে কেঁকুৱা বুলি ক'ত ক'ত দেখিলো মই মূৰটো উলিয়াইছিলা নাই উলিয়ালি হাতটো উলিয়া মজা লাগিব গোটেইকেইটা যা হাতটো মজা লাগিব ধোৱা সাপ গাইছ ধৰিবি ধোৱা সাপটো ভেটি দে একো নহয় ভেটি দে ধোৱা সাপ একো নহয় দে মই আছো নহয় গছকি দিম মোৰ সাপডাল একো নকয় তই ধোৱা সাপ ধোৱা সাপকে খাম আৰু কি কৰিবি আহিছে তেনেকৈ সিঁচি থাক বলিয়া হৈ গ'ল বলিয়া কি কৰে পুৰা খাতৰা আপোনাৰ কেইটা সাঁতুৰিছে হেৰি কৰিছে খাতৰা পোৱালি কেইটা আমাৰ কিন্তু ক'ব লাগিব মই কৰিব লাগে এইবাৰ যুগ আজিৰ দিনত মানে ফূৰ্তি বোলা বস্তু একেবাৰে নাইকিয়া হৈ গৈছে মানে একেবাৰে ফূৰ্তি আগৰ যেনেকৈ মানে ফূৰ্তিটো আজিকালি ল'ৰা ছোৱালীবিলাকে ফূৰ্তি নাই আৰু মানে পথাৰলৈ বুলি ক'লে আজিকালি ল'ৰা ছোৱালী ফূৰ্তি নাই আৰু ফূৰ্তি কৰিব লাগে সদায় পথাৰত অকণমান ধেমালি কৰিব লাগে সদায় কিমান আজিকালি ল'ৰা ছোৱালীবোৰ কি কৰিছে মানে মোবাইল পোৱাৰ লগে লগে একো লাগে মোবাইলত গেম চেম খেলি মানে হেৰি কৰে কিবা এনেকুৱা ফূৰ্তি কৰিব লাগে আৰু আড্ডাটো আজিকালি নাইকিয়া হৈছে আড্ডা আগতে মেইন আৰু আড্ডা কৰিব লাগে আজিকালি তো সেইকাৰণে মানে ফূৰ্তি কৰিব লাগে কেনেকৈ গোটেইকেইটাকে লৈ যায় ফূৰ্তি কৰিবৰ কাৰণে তাতো এনেকুৱা লাগে কথা লাগে মজা লাগিলে আগতে কি কাৰণে নাহা কিন্তু এবাৰ মই ফূৰ্তি কৰিলোঁ কেঁকুৱা ধৰিলে চাহ খাই দে ভাল যে অঁ খাবি কেনেকৈ জানি এতিয়া কেঁচা খা মই কেঁচা খাই দিম ধৰি পিনি খাবি ক অ'কে খাওঁ কেঁচাকৈ ঠেঙিটা খাওঁ মই এইবোৰ খোৱা মানুহ নহয় খাবি তই খাবি নেকি এজনী এইটো কেঁকুৱা ঠেং মজা টেষ্ট কেনেকুৱা খাই দে জুচখন খাই দে একো নহয় এইটো খা জুচ তাত ভাঙি দে এইটো কামুৰি ভাঙি দে কামুৰি দে একো নহয় কামুৰি দে না তই এইটো ভাঙি দে তাত খাই দে একো নহয় এইটো খাই দে একো নহয় কেঁচাই কেঁকুৰা খোৱা ভুলতো ট্ৰাই নকৰিব মই মানুহটো এনেকুৱাই মই চব ফূৰ্তি কৰোঁ আৰু সেইটো কাৰণে কেঁচাই কেঁকুৰা মাৰোঁ নে কি কয় চলো और मस्ती करते फिर घर चलते हैं गाइस गिर गया फिर पहन लेता हूँ ओके अब चलते हैं आज বোকা পিনে গাইছ পুৰা চশমা পিন্ধি আজি একদম য়েছ হে মাইকী মাৰা চশমা পেলালি এইটো কোলাকে ফাইনেলি পहुঁচি গ'লো ঘৰ আৰু এতিয়া গা চাবোৰ ধুই লওঁ মানে অকণমান আজৰি হৈ লওঁ বৰষুণটো নেৰাই হৈ থাকিলে বাপৰে আজি বৰষুণ নেৰা হৈ থাকিলে বৰষুণ দিয়ে আছে আৰু এতিয়া গা চাবোৰ ধুই অলপ ফ্ৰেছ হৈ লওঁ